Hello guys, স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ মই গৌতম। A few moments later. ভণ্টিয়ে খানা বনাই আছে, তাকে দেখাবলৈ লৈছোঁ কি বনাই আছে, কি বনাব, কি বনাই আছে চব দেখাবলৈ গৈ আছোঁ মই। বনাবৰ কাৰণে সকলোখিনি ৰেডি হৈছে। পিনে বিলাহী কাটি থোৱা আছে, পিঁয়াজ কাটিলোঁ আমি, আলুগুটি, তাৰপৰা এয়া মাছ ফ্ৰাই কৰি থৈছোঁ, আৰু ইপিনে উৰহি, আৰু এয়া আদা নহৰুখিনি আমি পেষ্ট বনাম, তাৰপিছত আঞ্জাত দিম। পিঁয়াজখিনি আমাৰ ফ্ৰাই হৈ গৈছে। ইয়াৰ পিছত আমি আদা নহৰু যিখিনি পেষ্ট বনাই থৈছিলোঁ সেইখিনি ইয়াত দি দিম। A few moments later. তো ফাইনেলি আমাৰ মাছৰ তৰকাৰীখন হৈ গ'ল। উৰহীৰ লগত মানে মাছ দিয়া বনাইছিলে। ধুনীয়াকৈ খাই বৈ এতিয়া মেজি বনাবলৈ যাওঁ ব'লক। আহিয়ে মেজি বনোৱা কামত লাগি গ'ল। কামত লাগি আছোঁ পুৰা দেই। তো চবে লাগি ভাগি গাঁৱৰ ৰাইজে আমি লাগি ভাগি মেজিটো বনাই দিলোঁ আৰু মেজি ৰেডি হৈ গ'ল এতিয়া। আপোনালোকে কমেণ্ট কৰি জনাবচোন মেজিটো আপোনালোকে কেনেকুৱা দেখিছে। One minute, 37 seconds later. তো ফাইনেলি বন্ধুসকল আমাৰ মেজি জ্বলি গ'ল। চাওকচোন কি ধুনীয়া লাগিছে জুইকুৰা মেজি জুই। এনেকৈয়ে আমাৰ মেজি জ্বলি গ'ল আৰু মেজিৰ জুয়ে যাতে সকলোৱে বেমাৰ আজাৰ নাইকিয়া কৰে যাতে আৰু। লাগে
2,000 years later. কিবা মই এই যোৱা বছৰে মেজি ভাগি দিম বুলি তেখেতে আগ কৰি থৈছিলে। আজি সেই ঋণধাৰীৰ পৰা মুক্ত হৈ পিনি এই মেজি ভাগি দি এভাগি সেৱা ধৰিছে। সেৱাৰ ফলেৰে মনৰ সংকল্প সিদ্ধি কৰি পিনি কোনো প্ৰমাদৰ ভাগি নকৰি পিনি নিদিম বঞ্চিত পূৰণ কৰে। দৈ মানে দৈ আৰু দেই, ক্ৰীমো লিখিয়া ওলাইছে একেবাৰে একদম। ইছ ৰাম, এইখন দৈয়ে নে? ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ।